সালাম আলাইকুম ভাইজান কি হ'ল হে চাচা কি হ'ল ক কৈছে কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুণি চাওকচোন কিয় গুন্ধিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুণি চাওকচোন আৰু নকৈছে এই দিয়কচোন আজি মোৰ যিটো হৈছে তোক উঠিব দিছো নাই মই আজি আপুনি মোৰ কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলক দিছে কৈছে মোৰ লুংগিখন গুণাইছে মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুণিবলৈ দিছো এতিয়া মই তোৰ লুংগি গুনিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুঙিখন নুগুণাইছে তেতিয়াহ'লে লুঙিখন নুগুণাইছে আপুনি যদি কৈছে লুঙি গুণাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুণাইছে চা ঐ কালিৰ পৰা যদি তোক লুংগি পিন্ধা দেখো চাবি ক'ত গুলিয়াম মই 10 টকাত বিক্ৰী হোৱা ল'ৰা আছা লুঙি নিপিন্ধি মই কি পিন্ধিছো কি হৈছে তোৰ আল্লাহ